Hey guys, আমাৰ দাদাৰ বিয়া আছিলে এয়া আমাৰ মাটু চাহ লৈ আহিছে একচুৱেলি এয়া তেলৰ দিনা হয় আমি গুটেই কেটা মানে ভন্টি বিলাক আমি গুটেই মানে একেলগে লগ হৈছোঁ আৰু বহুত ফূৰ্তি লাগিছে এটো মোৰ ভাইটি হয় খালি খাও খাওকে থাকে ই তাৰমানে চাহ আহিলে ই পাগল হৈ যায় এয়া ভন্টি পুৰা বহি লৈছে চাহ দিয়াত ব্যস্ত হৈ আছে তাই তাৰমানে বিয়াখনৰ খোৱা লোৱাৰ দায়িত্বটো তাই লৈছে আমাক গোটেইবিলাককে চাহ দি আছে আৰু মানে গাইজ ইমান ভাল লাগিছে আৰু ইমান ফূৰ্তি কৰিছে গোটেইবিলাকে ইমান বহুত দিনৰ মূৰত মানে লগ হৈছোঁ মানে বহুতে ভাল লাগিছে আৰু আমি বিয়া হোৱা ছোৱালীবিলাকো আহিছোঁ আৰু আমাৰ খানদানটো ইমান ডাঙৰ গাইজ কৈছোঁ আৰু Hello guys. Guys. Our family is houseful. Ki marisa hai? Hai, video marisa. Guys. এয়া আমি গেম খেলিছোঁ যায় মানে বাইছটো ক্লাছ থাকি যায় তাই ডান্স কৰিব লাগিব গানটো শেষ হৈছে তাই ডান্স কৰিব লাগিব ডান্স কৰিব লগা কৰিছে বালিষ্টো ক্লাছ কৰিছে তাত গাইজ আমাৰ শনিবাৰে দিনটো মানে এনেকুৱা ডান্স চান্স কৰিয়ে পাৰ হৈ গ'ল আজি আৰু বিয়া আমি তিনিওটাই বিয়া খাব যাব ওলাইছোঁ ভণ্টি দুজনী আৰু মই কাপোৰ পিন্ধি আছোঁ আৰু তিনিওটাই আমি চেলৱাৰী পিন্ধিছোঁ আমি তিনিওটাই চেলৱাৰী পিন্ধিছোঁ মেখেলা চাদৰ এইবিলাক পিন্ধা নাই কাৰণ এইবিলাক মেখেলা চাদৰৰ ঘৰত গৈছোঁ আমি কাপোৰ পিন্ধি গাইজ আমি বিয়াত যাব ৰেডি হৈছোঁ বৰ্তমান এই ঘৰৰ অৱস্থা চাই কি হৈ গৈছে এয়া ভণ্টি ষ্টাইল কৰি আছে তাইৰ হোৱাই নাই মাথা জুচি আছে আৰু আমিও মোৰো হ'ল আৰু মোটামুটি গাইজ এইটো মোৰ মানে ডাঙৰ ভাইজান হয় দৰাৰ মানে ডাঙৰ ককায়েক হয় তাৰ কাৰণে দোৱা কৰিব যাতে সোনকালে সুস্থ হয়
মানে ভৰি দুখন মানে খোজকাঢ়িব নোৱাৰে ভৰি দুখনেদি মানে বহুতে বেয়া লাগে দেখি পেলাই আৰু বহুত মৰমীয়াল হয় আমাক বহুত মৰম কৰিছিল আৰু গাইজ আমি গোটেইবিলাকে মানে বিয়া ঘৰত এনেকুৱা বহি আছোঁ বাহিৰত বহা নাই মানুহ বহুত আহি গৈছে কাৰণে ঘৰতে আৰু এই দুজনী আমাৰ পেহী হয় সেই দুজনী পেহী কথা কওঁতে মানে লাগি যায় এই দুটা মোৰ পেহী হয় আব্বাৰ মানে সৰু ভণ্টি হয় আৰু গাইজ আমি দৰাহে যাব ওলাইছোঁ একচুৱেলি দৰাক মই দেখাব মানে যি ভিডিঅ' সেইটো কৰাই নগ'ল দিনৰ সময়ত মানুহ বহুত আহি গৈছে দৰাৰ লগত মানে মই ভিডিঅ' কৰাই নগ'ল এতিয়া দেখাম দৰাই কি ড্ৰেছ পিন্ধিছে এইটো আমাৰ মানে দৰা পুৰা ৰেডি হৈ আছে আৰু কাপোৰ চাপোৰ পিন্ধি পেলাই যাব আৰু কইনা আনিবৰ কাৰণে এইটো মানে মুহূৰ্তত মানে কিমান ফূৰ্তি লাগে ন কইনা আনিব যাব পুৰা মনটো পুৰা ভিতৰত মানে হেৰি লাগি থাকে আৰু মন মে লাড্ডু ফুট ৰাহা হে এনেকুৱা যে কয় আমি মানে গোটেইকেইটা মানে যিকেইটা মানে দৰাৰ মানে চিষ্টাৰ আছে গোটেইবিলাকে কপি ফটো মাৰি ল'লোঁ আৰু এইটো মোৰ ডাঙৰ আব্বা হয় দৰাৰ মামা হয় দৰাৰ মাক চবতকৈ ডাঙৰ আছিলে কিন্তু আমাৰ জেঠীমাই আজি 3 বছৰমান হ'ল কিন্তু জেঠীমাই আমাৰ ঢুকাইছে আৰু এইটো মোৰ আব্বা আৰু এয়া আমাৰ গোটেইবিলাকে ৰেডি হৈছোঁ দৰা সাজি যাবৰ কাৰণে তামোল দিয়া হৈ গৈছে চফে দিছে তামোল যিহেতু কোনো নাখায় এইটো সৰু দাদা হয় মোৰ আব্বা সৰু ভায়েক হয় তাক মই মানে অলপ ধেমালি কৰি আছোঁ আৰু মই পিন্ধিছোঁ টচ মুগা মেখেলা চাদৰ কেনেকুৱা লাগিছে জনাব মোৰ ড্ৰেছযোৰ একচুৱেলি বেছি ডাঙৰকৈ বিয়া পতা নাই এনেই মানে নিজৰ সন্তান গোষ্ঠী মাতি পেলাই মানে বিয়াখন মানে হেৰি কৰিছে আৰু একচুৱেলি আমাৰ জেঠীমাও মানে আজি 2 বছৰ হ'ল মানে ঢুকাইছে তাৰ মানে মনটো একদম ভাল লগা নাই সেইকাৰণে সৰু সুৰাকৈ বিয়াখন মানে সেনেকুৱাই খেদাইছে আৰু তাৰ বিয়াখন মানে জেঠীমাই বহুত খাব ইচ্ছা কৰিছিল কিন্তু নাপালে আৰু দুখৰ কথা এয়া গাইজ দৰা গাড়ী ওলাই আহিছে আমাৰ সব ৰেডি হৈছে দৰা সাজি যাবৰ কাৰণে জয় জুবিন্দা আমি গোটেইবিলাকে গাড়ীত বহি ল'লোঁ আৰু একচুৱেলি বহুত ওচৰতে তাৰমানে সাতগাঁও পৰে সেইখিনি আমাৰ মানে জেঠীমাহঁতৰ ঘৰ হ'ল সাতগাঁও কইনা সাতগাঁৱতে আমি কইনাৰ ঘৰত আহি পালোঁ গোটেইবিলাকে বেছি দূৰ নহয় আৰু মিনিমাম 5 মিনিটৰ ৰাস্তা আৰু ওচৰত মানে দৰা সাজি যায়ও ভাল নালাগে অলপ দূৰ হ'লে বেছি ভাল লাগে হয়নে নহয় কিন্তু ওচৰতে আৰু কি কৰিব আৰু উপায় নাই ন এয়া আমি গোটেইবিলাকে কইনা ঘৰত আহি ল'লোঁ এতিয়া বহি লৈছোঁ আৰু এইটো আমাৰ কইনা মানে বহি আছে মানে কান্দি আছে কান্দি মানে চকুবিলাক মানে ক'লা কৰি পেলাইছে কইনাই এয়া আমাৰ আম্মা আৰু খুৰীহাত মানে কইনাক এতিয়া কইনাক কাপোৰ পিন্ধাব ওলাইছে একচুৱেলি মানে নিকাহ শুক্ৰবাৰে হৈ গৈছে আগতীয়াকৈ নিকাহ হৈ গৈছে খালি খপি দিব আৰু আজি আমাক তুল দে মাছলে তো মুখি ৰসৰ মাছলে দে আসলে বাবা দিছে ও আঙুলি খাইছে যায় মঞ্জুলা কি হল এটা মঞ্জুলিকা কি ভাবি আছে মঞ্জুলা খাইছে আৰু নাই সবগুলো আলো কিছে খাইছি এয়া গাইজ খাওয়ার জায়গার লাইন চাচোন পুরা মানে লাইন ধরি আছে
আমিও মানে লাইনত আছোঁ এই আমাৰ ৰাজা খাই দাই লৈ পেলাই মুখত তাৰ দৈ লাগি আছে উঠত এয়া আমি লাইনত লাগি আছোঁ এইফালে লাইন ধৰি আছে চব আমাৰ পিংকি এইফালে লাইন ধৰি আছে বলা বলা আমি লাইন ধৰিছোঁ আমাৰ খোৱা লোৱা হৈ গৈছে এতিয়া গোটেইবিলাকে অলপমান বহিছোঁ বহি পেলাই আৰু ইয়াৰ পৰা আৰু টাটা বাই বাই কৰোঁ কইনা লৈ যাওঁ আৰু হয়নে নহয় যিটো ৰাতিও হৈ গৈছে বহুত বেছি ৰাতিকে মানে টোপনি ক্ষতি কৰিও লাভ নাই গাইজ আমাৰ খোৱা লোৱা হৈ গৈছে এতিয়া গোটেইবিলাকে অলপ টাইম বহিছোঁ আৰু এতিয়া কইনালৈ যাব ওলাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব যদি ইমান কষ্ট কৰি হয়নে নহয় এডিট কৰোঁ ছাবস্ক্ৰাইব কৰিলেও ভাল লাগে আজি এইখিনিতে টাটাই বাই বাই কৰিলোঁ